এইফালে চাওক ৰ'দটো যি চোকা দিছে। এইফালে চাওক যি চোকা ৰ'দটো নহয় আজি ধান দাবলৈ ওলাইছো। এইফালে যাওঁ নাযাওঁ হৈ আছে, পুৰা ৰ'দ দি আছে। হেল্ল' গাইছ, আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। সকলোৰে ভালে চাগে, মোৰো ভালে বাৰু। আজি দুদিন হৈ গ'ল ভিডিঅ' দিয়া নাই। আজি আকৌ আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ। আজি মই ক'তনো যাওঁ আপোনালোকক দেখাম তাকে ভাবিছোঁ। যিহে ৰ'দটো ডাঙৰকৈ দিছে নহয়। এইটো হ'ল ভাইটি, দাদা পুতেক কৃষ্ণ। হাই আকৌ দিয়া, মাতছান নাই? এয়া ধান কাটোগে বুলি ওলাইছোঁ, তাকে আপোনালোককো দেখাই দিম। এইফালে চালে হাই কৰি আছে দেই, যিয়ে ৰ'দ দিছে। মানে যাওঁ নাযাওঁ হৈ আছে, তথাপিও ওলাইছোঁ। বৰমাহঁতি যাম কৈছে, যায় নে নেযায় নাজানো, হ'লেও বৰমাহঁতি যাম বুলি কৈছে আৰু লৈ যাম সিহঁতকো। এইফালে বেটি হাই আকৌ দিয়া। অ' হাই, হাই বোলে। ঐ নিদো মোবাইলটো আৰু দে বোলে। এয়া আমি ওলাই গৈ পথাৰলৈ আহিলোঁ। তিনিজনী আহিছোঁ। এফালে বৌৱে ধান কাটি আছে, আৰু ছাতি এটাও লাগিছে। তাৰপৰা এইফালে বৰমা, এয়া বৰমা ধান কাটি আছে। সেয়া আমাৰ গাঁৱলীয়া পৰিৱেশ। এইফালে দেখাইছোঁ, এইফালে পকা নাই, এইফালে পকি আছে অলপকৈ। আজি শেষ হ'ব পাৰে। আজি ইয়াৰ বৌৱে লৈ আহিছে ভঙা জাপি ছাতি লৈ আহিছে ধান কাটিবলৈ। কেৰেলাৰ পৰা অনা বোলে ছাতিটো, এয়া বৌৱে লৈ আহিছে। বলক কাটি লওঁ এতিয়া, তাৰপৰা লগ পাই আছোঁ আপোনালোকক। হেল্ল', গুড ইভিনিং। আমি গৈ আছোঁ ৰাস্তাৰ ফালে ফুৰিবলৈ ন। এয়া আমি ধান কাটি মেলি শেষ কৰিব নোৱাৰিলোঁ, আৰু অলপমান থাকিলে আমি গুচি আহিলোঁ। এয়া বেটি মই এনেই ৰাস্তাৰ ফালে ওলাই যাওঁ। অঁ হাই আমি ফুফু আহিলোঁ। পূৰা মানে ৰাস্তালৈ দুটা পোৱালি লৈ নিবলৈ বহুত জেমেলা মানে। এইফালে বেটি আছে। এয়া সন্ধিয়া হ'লগৈ, আমি ৰাস্তাৰ ফালে এনেই এপাক ফুৰিব যাওঁ বুলি ওলাই আহিছিলোঁ। এইটো পোৱালিটো মানে পূৰা ডিষ্টাৰ্ব কৰি আছে দেই। সেইখন পাৰখন ওচৰতে লাগি আছে। এইকেইটা পলালে বেটিয়ে আৰু কৃষ্ণ। অঁ আমি আহিলোঁ ৰাস্তাৰ ফালে। আমি অকণমান ওলাইছোঁ, অকণমান এইফালে চাওক, এইফালে চাওক কিমান হৈছে পথাৰখন হৈছে পথাৰখন চাওক কিমান হৈছে পথাৰখন। হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া বস্তু কেইটামান লৈ আহিছোঁ, তাকে আপোনালোকক দেখাওঁ বুলি। যিহেতু ফুৰিব গৈছিলোঁ লখিমপুৰ, তাকে কেইটামান মানে বস্তু গিফ্ট পালোঁ, তাকে আপোনালোককো দেখাই দিম বুলি। তাকে দেখাই দিম ভাবিছোঁ। চাই থাকক ভিডিঅ'টো, কেনেকুৱা পালে জনাব। ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ। বেটি ভাগৰ চোলাকেইটা তাকে দেখাই দিওঁ আপোনালোককো। সেইটো এটা চাওক, কিমান ধুনীয়া ফ্ৰক হয়। এইফালে এপ্ৰিল আছে, তাৰপৰা আৰু আছে আৰু এইটো এটা ফ্ৰক। তাৰপিছত কিমান ধুনীয়া লাগিছে। তাৰপিছত এয়া এযোৰ হৈছে মানে এইযোৰ পেহীয়ে দিছে। এযোৰ ল'ৰা মানুহৰ ড্ৰেছ হয়, ছোৱালী মানুহৰ ড্ৰেছ বিচাৰি নাপালি গৈছে, তাকে এইটোৱে দিছে। তাৰপৰা এইটো পেণ্ট, এইটো পিন্ধালোগে পেণ্টটো। তাৰপিছত আৰু এটা খুব মৰম লগা ফ্ৰক, এইটো চাওক
কিমান ধুনীয়া লাগিছে সেয়া। যিহেতু এতিয়া পিন্ধাই খুব লেতেৰা কৰে সেইকাৰণে পিন্ধাই দিয়া নাই, পিন্ধাম আৰু লাহেকৈ। তাৰপিছত এইফালে এটা ফ্ৰক হয়, মামী এজনীয়ে দিছিলে, সৰু মামী হয় যিহেতু। পাছত ক'ম আৰু মানে ক'বলগীয়া বহুত কথা আছে, আপোনালোকক কৈ দিম বাৰু মই। মোৰ মামী দুজেগা আছে মানে, এয়া গামোচা এখন দিছে, সৰু সৰু ফুল আছে ইয়াত সেইফালে। তাৰপৰা আহি আছে এনেকৈ মাৰি নেদেখাওঁ, জানে আপোনালোকে, এনেই মানে মই এনেই চিম্পুলকৈ দেখাইছোঁ আৰু এয়া। তাৰপিছত এয়া এখন নাওচোন নহয়, এয়াই আছিলে এইখিনি। কেনেকুৱা লাগিছে জনাব, আৰু কেনেকুৱা পায় আপোনালোকে। দেখালোঁ আৰু মই এনেই কি কিনো পালোঁ আপোনালোকক শ্বেয়াৰ কৰি দিম বুলি মানে থাকিব নোৱাৰিলোঁ, নেদেখাই তাকে দেখাই দিলোঁ আপোনালোকক। কেনেকুৱা লাগিছে কমেণ্টত জনাব, কাৰোবাৰ ৰংকেইটা কেনেকুৱা লাগিছে। ইমানকৈ মই মানে কথা ক'ব নাজানো, তথাপি হ'লেও আপোনালোকক মানে দেখাব চেষ্টা কৰিছোঁ, চাব। সেয়াই আৰু যিখিনি পাৰিছোঁ দেখাই দিছোঁ আপোনালোকক ভিডিঅ'টো। আৰু দুটামান বস্তু আছে ৰ'বলৈ আছে। মামী মানে একেটা ঠাইতে মানে ওচৰতে মামী শিকি থাকে। এতিয়া আপোনালোকক মানে এই কাঁহৰ মানে কাঁহী তিনি দিছে, তাকে আপোনালোকক দেখাই নিছোঁ এতিয়া। চিম্পুল দিছে মেলি নাখায়। সেয়াই আৰু যিখিনি পাৰিলোঁ আপোনালোকক দেখাই দিলোঁ ভিডিঅ'টো। আৰু কেনেকুৱা লাগিছে আপোনালোকৰ চাই জনাব। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভালকৈ মানে কথা ক'ব নাজানো, তথাপিও মানে আপোনালোকক দিব চেষ্টা কৰিছোঁ, তাকে দি দিছোঁ। আৰু আপোনালোকে যে বেয়া নাভাবিব, ভুল নাভাবিব যে মই এইবিলাক মানে পাইছোঁ ফ্ৰীতে দেখাইছোঁ, সেইবিলাক নহয় মানে এনেই আপোনালোককো শ্বেয়াৰ কৰি দিওঁ বুলি নোৱাৰিলোঁ, মানে হ'লেও মানে কৰি দিলোঁ আপোনালোকক শ্বেয়াৰটো। তাৰপিছতে আৰু মামীহঁতে মানে মোৰ কাঁহৰ কাঁহী আৰু বাতি দিছিলে, তাকে কিনিছোঁ, বেছি নহয় আৰু এনেই দেখাই দিছোঁ আপোনালোকক। কিবা বাতি হ'ল, তাৰপিছত তাৰপৰা এয়া কাঁহী, এয়াই আৰু ইমানেই আৰু বেছি নাই, দেখাই দিলোঁ আপোনালোকক। জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু সকলোকে মোৰ ফালৰ পৰা দেৰিকৈ হ'লেও হেপী দেৱালী। সেয়াই আৰু ফুৰিব আছিলে, তাৰপিছত নগ'লোঁ আৰু ইমানকৈ ফুৰা সম্ভৱ নহয় ন, সেইকাৰণে গুচি আহিলোঁ। আৰু বহুত আছিলে পৰিয়াল, কিন্তু আমাৰ মামাহঁতৰ পৰিয়াল বহুতে, যিহেতু দুঠাইত আছে মামা, এঠাইত নিজৰ হয় আৰু এঠাইত মানে হয় মানে সৰু মাৰ মানে মোৰ দুজনী মা, নিজৰ মা নাই। আপোনালোকক কৈছোঁ কথা এষাৰ, বেয়া নাপাব। মানে মাহী মাৰ মামাহঁতৰ তাতো গ'লোঁ, তাৰপিছত আৰু নিজৰ মাৰ মামাহঁতৰ তাতো গ'লোঁ। তাকে দুঠাইত মামা বুলি কৈছোঁ যে, সেয়াই আৰু। তাৰপিছত কৈ দিলোঁ আপোনালোকক কথা এষাৰ, মানে মোৰ ক'বলৈ মন গ'ল, সেইকাৰণে কৈ দিলোঁ আপোনালোকক। হয়তো আপোনালোকে ভাবি আছে মই কিয় জোনাইৰ পৰা কিবা গোলাঘাটত যোৱা নাই, সেইটো মই কৈ দিছোঁ। মানে যাম বুলি ভাবি আছোঁ, কিন্তু যাম আৰু কালী পূজাৰ পিছতে, কাৰণ মোৰ মানে কাম দুটামান আছে, তাকে কৰি লওঁ বুলি ভাবিছোঁ। সেইকাৰণে যেনে কামকেইটা হোৱাৰ পিছত যামগৈ, আৰু বেছি দিন নাই, ঘৰত যামগৈ। তাৰপৰা আৰু তাৰপিছত ভিডিঅ' দিব মানে একো ভাবিয়ে উপায় নাপাওঁ, মানে কেনেকৈ দিম কেনেকৈ নিদিম ভিডিঅ'। সেইকাৰণে মানে আজিকৈ এনেই সৰু সুৰা কাপোৰৰ এনেই হাউলিয়াই দেখাই দিছোঁ আপোনালোকক, কেনে পালে জনাব। আৰু নিদিমগৈ, তাৰপিছত আকৌ আপোনালোকক ভিডিঅ'টো দিছে আৰু নিদিলে মানে ইমান এটা মানে ভিডিঅ' নাচায় যে, সেইকাৰণে মানে দি দিছোঁ। গেছ হ'লে মানে গেছ হৈ যায়, সেইকাৰণে দিবলৈ মন নাযায়। ভিডিঅ' বনালে মানে এডিট কৰিব মন নাযায়, এডিট কৰা হয় মানে দুটা দেই,
ময়ো অলপ এডিট কৰি ইমান এটা নাজানো, জানো আৰু মানে ছোৱালীজনী থকাৰ কাৰণে ইমান এটা মানে এডিট কৰিবলৈ টাইম নাপাওঁ, সেইকাৰণে মানে সিমানো কৰি দিয়ে আৰু ময়ো কৰোঁ। তাৰপিছত চবফালে কিবা কিবি কৰিব লাগে ন, কাম বনবিলাক কৰিব লাগেই এনেও, মাইকী মানুহ সকলোৱে জানে কৰিবতো লাগেই। সেইকাৰণে মানে ভিডিঅ'বোৰ কৰাটো থাকি যায় কৰিবলৈ কাৰণে, এডিট কৰিবৰ কাৰণে। তাকে আপোনালোককো কৰোঁ বুলি মইনো কেলৈ ভিডিঅ' ইমানকৈ মানে কেতিয়াবা মানে জল্দিকৈ দিব পাৰোঁ, কেতিয়াবা মানে নোৱাৰোঁ, সেইকাৰণে মানে কাম ওলাইছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ পোনে দিয়া ভিডিঅ'বিলাক নটিফিকেশ্যন সোমায়। তাকে মই আজিলৈ বাই বাই, আৰু এটা নতুন এটা ভিডিঅ'ত লগ পাম। সকলোৱে চাব বুলি আশা কৰিছোঁ। বাই বাই।